নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক। আৰু মোৰ চেনেলটোলৈ উৎপল দাস আৰাম চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ। লগতে গাইছ মানে মোৰ এটা এচি হেলমেট আছে। হেলমেটটো মানে আপোনালোকক দেখুৱাই নাই আৰু মই মানে হেলমেটটো আনিবলৈ গৈ আছোঁ। মোৰ এইটোতে হৈছে এচি হেলমেট আৰু এচি হেলমেট লৈছিলোঁ আৰু মানে এইটো হেলমেট পিন্ধিলে মানে পূৰা ঠাণ্ডা লাগি থাকে। আপোনালোকে চাই লওক, পিন্ধি ল'লে আপোনালোকে তেতিয়া মানে পূৰা গৰমত মানে এচি হেলমেট পিন্ধি ল'লে মানে পূৰা হেভি হৈ থাকে। মই কেনেকুৱা হৈ গ'লো আপোনালোকে দেখিছে। গৰমত মানে এনেকৈ থাকিলে মানে গৰমটো। কালি কিন্তু বৰষুণ দিছিলে, আজি কিন্তু বৰষুণ দিয়া নাই। দেখিছে বতৰটো কেনেকুৱা বেয়া বতৰ। এইবোৰ বতৰক মই বেয়া পাওঁ মানে। আৰু দেখিছে আপোনালোকে এইটো গৰমত মানে ইমান গৰমত মানে আপোনালোকে হয়তো বিচনাত শুৱে, কিন্তু মই বিচনাত নুশু। মই ক'ত শুওঁ জানেনে? এনেকুৱা শুওঁ। দেখিছে মই এনেকুৱা আপোনালোকে দেখিছে নে নাজানো, কিন্তু মই মানে চোতালত শুই ভাল লাগে। মানে গৰমত মানে চোতালত শুই ভালেই লাগে, কাৰণ ৰ'দটো সূৰ্যটো তাপ পৰি থাকে না, তেতিয়া মানে মজাটোৱে বেলেগ আৰু। আৰু লগতে মানে আমাৰ মানে ল'ৰাটোক আমাৰ বেটাক মানে ক'ত খুৱাম জানেনে আপোনালোকে? মানে তাক বিচনাত নোখোৱাওঁ। বিচনাত মানে খোৱালে মানে ল'ৰা ছোৱালী মানে ইমান ভাল হৈ নাথাকে মানে। এতিয়া মানে তাক ক'ত খুৱাব লাগিব দেখিছে নে আপোনালোকে? আহিছোঁ দেখিছে আপোনালোকে। No, 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 no. বহুত দুখ লাগিছে, কিন্তু এনেকে বন্ধুক মানে কাটি খোৱাটো মই মানে বহুত দুখ লাগিছে, কাৰণ ইমান এটা ঘনিষ্ঠ এটা বন্ধু আৰু বন্ধুক গৈ এনেকুৱা জংঘলত গৈ কাটি খুৱাই ভাত খোৱা নিচিনাকৈ বনাই ভিডিঅ' দিছে। বহুত দুখ লাগিছে, কাৰণ মানুহে যদি মানুহক চিনি নাপায় কোনে চিনি পাব? মানুহেতো শ্ৰেষ্ঠ জীৱ, আৰু মানুহে যদি মানুহক বুজি নাপায় সেইবোৰ মানে নচলে। কাৰণ সেইবোৰ এনেকুৱা পৰিস্থিতিলৈ গৈছে বহুত মানে নিজকে নিজেই মানে দূষিত, মানে নিজকে নিজেই মানুহ বুলি ক'বলৈ বেয়া লাগে। কাৰণ সেইবোৰ এনেকুৱা মানুহ পৃথিৱীত থকাতকৈ নথকাই ভাল। আৰু এটা কথা কৈ দিওঁ দেই, যোনটো চন্দ্ৰকুমাৰ আগলৈ কৈ গৈছিলে যে যোনবোৰ মানুহে বা মানুহৰ মাজত মৰম আৰু সহানুভূতি, সেইবোৰ যদি গুণ নাথাকে সেইবোৰ প্ৰকৃততে মানুহ নহয়। আৰু লগতে মানে কাপোৰ চাপোৰ ধুবলৈ মানে পানী চানী লৈ আপোনালোকে দেখিছে পানী, আৰু মানে কাপোৰটো মানে এনেকুৱা থৈ দিছোঁ। এয়া দেখিছে কাপোৰ চাপোৰ আনি ক্লিয়াৰ, আৰু মানে ধুবলৈ মানে মানুহ নাই, বিশেষকৈ মানুহ নাই যেতিয়া মই নিজেই ধুব লাগিব। আৰু মানে আজিকালি মানে ছোৱালী আনিবলৈ ভয় লাগে, কাৰণ মানে মোক নিজেই মাৰিব, মোক নিজকে মাৰিব। এনেকুৱাকৈ মাৰিব নহয়, গৰু পিটলিব, কাপোৰ ধোৱাটো পিছৰ কথা, গোটেই মাৰি জ্বলাই দিব। এনেকুৱা ছোৱালী আছে। আহক এতিয়া আমি কাপোৰ ধুওঁ। এনেকৈ ধুই থৈ দিওঁ নেকি? এনেকৈ তিয়াই থৈ দিওঁ নেকি কাপোৰ? এই মহাদেৱ শম্ভু বুলি না, মই কাপোৰ ধোৱা ষ্টাইলটোৱে বেলেগ। মোক ষ্টাইলটো চাই থাকক আপোনালোকে। সামৰি ল'লে এনেকৈ সামৰি লৈ কাপোৰ মোক কেনেকৈ ধোওঁ জানেনে আপোনালোকে? নাজানে। মই কাপোৰ ধোওঁ, ভৰিটো ধুই দিলোঁ। এইটো ৰকম কাপোৰ ধোওঁ মই, চাই লওক। क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। এৰা বহুত ভালো লাগি গৈছে। আহিছা তই ধুবি, আহিছা ये लोग कहाँ से आते हैं? এইটো পেন নোধোৱা কেইদিন হ'ল জানেনে? এমাহ ওপৰত হ'ল। এমাহ লাগিছে। কিমান মৰম লাগে। No, no.
এতিয়া মানে অকণমান ফুফু যে ফুফু কৰিবলৈ যাওঁ বলক আৰু মোৰ মানে এটা চাকৰি আছে সেইটো চাকৰি হৈছে মই সদায় মানে পইচা চইচা নাপাওঁ এইটো চাকৰিত মানে সদায় যাব লাগে মানে আৰু নগ'লে মানে নহ'বই মানে সেইটো চাকৰিটো হৈছে মানে কিটো চাকৰি আপোনালোকক দেখুৱাই আছোঁ এইটো আৰু লগতে গাইছ মানে মোৰ অফিচটোলৈ গুচি আহিলোঁ আপোনালোকে দেখিছে ঘৰত আছিলোঁ কিন্তু ঘৰৰ পৰা এতিয়া মই অফিচলৈ আহিছোঁ মোৰ অফিচটো হৈছে এইটো আৰু সেয়া মানে মই অফিচটোলৈ আহি আছোঁ আপোনালোকে দেখিছে আৰু মই অফিচলৈ গৈ আছোঁ চাই থাকক ভিডিঅ'টো গাইছ মানে ফাইনেলি মই আহি গ'লোঁ অফিচ আপোনাক মানে দেখুৱাই আছোঁ আপোনালোকক অফিচটো আৰু মোৰ অফিচটো চাব নেকি এইটো হৈছে মোৰ অফিচ আপোনালোকে চাওক সেইটো অফিচতে মানে মই অত দিনৰ পৰা কাম কৰি আছোঁ গাইছ আপোনালোকে অফিচৰ কাম কৰিছে এইটো হৈছে মোৰ অফিচৰ কাম দেখিছে মই এইটো মানে মোৰ অফিচ হয় আৰু এইটো ইয়াতে মানে কাম চাম কৰোঁ আৰু মই এনেকৈ অত দিনৰ পৰা কাম কৰি আহি আছোঁ মই গাইছ আৰু লগতে গাইছ মানে মোৰ অফিচৰ ছিগনেচাৰটো দিব লাগিবতো চাইনটো দিব লাগিব সেয়েহে মানে চাইনটো দিবৰ কাৰণে মই বস্তুটো চাইন কাৰ্ড অফিচৰ হেৰি কৰিব লাগিব সেয়েহে মানে এতিয়া মই চাইনটো মাৰি দিম গাইছ গাইজ ফাইনেলি মানে মই ছিগনেচাৰটো দি লওঁ চহীটো দি আহোঁ দেই অলপ ৰ'ব আৰু গাইজ দেখিছে আপোনালোকে মই ছিগনেচাৰটো দি দিলোঁ আৰু মানে চহীটো দি থৈ আহিলোঁ তাত আৰু এণ্ট্ৰি হৈ গ'ল এতিয়া মানে মোৰ চাকৰিটোত মানে এণ্ট্ৰি হৈ গ'ল আৰু মানে মই যে ছিগনেচাৰ দিলেহে মানে সদায় ছিগনেচাৰ মানে চাইনটো দি থৈ আহিব লাগিব নহ'বা মোৰ মানে চাকৰি কাটন যাব ৰ'ব ইমানটা ভিডিঅ'টো শেষ কৰিলোঁ যদি ভাল লাগিলে কমেণ্ট ছাবস্ক্ৰাইব লাইক সকলো কৰি যাতে আগবঢ়াই লৈ যাওক কাৰণ আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছোঁ আৰু মানে কি হয় মই দুখো পালোঁ অথনি পৰিলোঁ মানে এই বাটতে পৰি আহিলোঁ কি ক'ম মানে উপায় নাই পৰাটো দেখুৱাব নোৱাৰি ন লাজ লাগে নিজকেতো অকণমান লাজ লাগে বাই বাই